গাত শিৱৰ এটা মস্ত টেটু মোৰে নাই মুতকৈতো জুবিন বেছি ডাঙৰ শিৱ ভক্ত মোৰতো গাত একোৱে নাই জুবিনে ইমান ডাঙৰ শিৱৰ ফটো ৰাখি থৈ দিছে কয় ধৰ্ম নাই কেবিনেটত আজি জুবিন গাৰ্গৰ সমাধিক লৈও বা জুবিন ক্ষেত্ৰক লৈও এটা অনানুষ্ঠানিক আলোচনা হৈছিল আমি ডিসি কামৰূপ মহানগৰ আৰু সোণাপুৰৰ স্থানীয় ৰাইজৰ মাজত আলোচনা কৰি এই গোটেই সমাধি ক্ষেত্ৰখনক এটা ব্যৱস্থিত ৰূপলৈ আনিবলৈ আজি আমি ডিসি কামৰূপ মহানগৰক পৰামৰ্শ দিছো কোনো কাৰণতে এই জুবিন ক্ষেত্ৰত মদ খোৱা মানুহ বা মদ সেৱন কৰাৰ কোনো ব্যৱস্থা যাতে হ'ব নোৱাৰে তাৰ বাবে আমি কঠোৰ পদক্ষেপ লবলৈ আজি আমি কামৰূপ জিলা মহানগৰৰ উপায়ুক্তক আমি পৰামৰ্শ দিছো কিন্তু তাৰ নীতি নিয়ম কি হ'ব এই ক্ষেত্ৰত সোণাপুৰৰ স্থানীয় ৰাইজ কামৰূপ জিলাৰ উপায়ুক্ত বা আয়ুক্ত তেখেতসকলে আলোচনা কৰি ইয়াৰ ডিটেইল সিদ্ধান্ত ল'ব আমি মাত্ৰ অন প্ৰিন্সিপল কৈছো যে জুবিন গাৰ্গক যাতে যিকোনো কাৰণতে মদৰ লগত তেখেতৰ যাতে ইমেজ 100 বছৰ পিছত নতুন প্ৰজন্মৰ মাজত এজন গায়ক হিচাপে আমি ৰাখিব পাৰো সংগীতজ্ঞ হিচাপে ৰাখিব পাৰো সাংস্কৃতিক সম্পদ হিচাপে ৰাখিব পাৰো জাতিৰ সম্পদ হিচাপে ৰাখিব পাৰো 100 বছৰ পিছত যাতে কোনো এজন ডেকা লৰাই নতুন প্ৰজন্মই ক'ব নোৱাৰে যে মদৰ লগত জুবিন গাৰ্গৰ সম্পৰ্ক কি আছিল কাৰণ ই খসাও নহয় তেওঁ 24 ঘণ্টা মদ খাই কেতিয়াও থকা নাছিল এইটো এটা ভুল ধাৰণা এটা এছাম লোকে গৈ সোণাপুৰত সৃষ্টি কৰিব খুজিছে তাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ আমি জুবিনক শিল্পী হিচাপে জীয়াই ৰাখিব খুজো সাংস্কৃতিক সম্পদ হিচাপে জীয়াই ৰাখিব খুজো জ্যোতি বিষ্ণু ভূপেন হাজৰিকাক অসমৰ ৰাইজে যেনেকে জীয়াই ৰাখিছে তেনেকে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব খুজো যাতে জ্যোতি প্ৰসাদক যেনেকে আজিও মানুহে মনত ৰাখে বিষ্ণু প্ৰসাদ ৰাভাক যেনেকৈ মনত ৰাখে বিষ্ণু প্ৰসাদ ৰাভাই কেতিয়াবা মদ খাইছিল নাই খোৱা তাক মানুহে আলোচনা নকৰে ভূপেন হাজৰিকাই মদ খাইছিল নাই খোৱা তাক কেতিয়াও মানুহে আলোচনা নকৰে তেওঁলোকৰ পৰিচয় হৈছে অসমৰ সাংস্কৃতিক জীৱনলৈ দি যোৱা বিশাল অৱদান আমি জুবিন গাৰ্গকো তেনেকুৱা এজন নমস্য ব্যক্তিৰ শাৰীলৈ লৈ যোৱাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব এছাম লোকে যি এক উদ্ভণ্ডালী পৰিৱেশ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে চৰকাৰে ডিসি কামৰূপ আৰু গুৱাহাটীৰ পুলিচ আয়ুক্তক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে কেবিনেটত মোটামুটি আজি লোৱা সিদ্ধান্ত এইকেইটা ন্যায়টো দিবই লাগিব ভাল কথা পৰিৱেশটো একো নাই যে আমি ইয়াত ব্লেম গেম কৰি কি লাভ হ'ব চাৰ্জশিট আমি দিমেই ন্যায়ালয়ে ন্যায় দিব গতিকে ইয়াত যিসকলে আন্দোলন কৰে বা ন্যায়ালয়ক আমি বিশ্বাস নকৰো তেওঁলোকৰ কাৰণে এইটো সমস্যা বিজেপি ওলাই আছে ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে গতিকে যিসকলে ন্যায়ালয়ক বিশ্বাস নকৰে তেওঁলোকে এই ধৰণৰ ব্যৱহাৰ কৰি থাকিব কিন্তু অসম চৰকাৰ বা মোৰ বিশ্বাস আছে যে এছআইটিয়ে ভাল কাম কৰিব আৰু ৰাইজে যি বিচাৰে এছআইটিয়ে সব কৰিছে সিংগাপুৰ যাব লাগে ঘটনাস্থলীত যাব লাগে দ্বিতীয়বাৰ পোষ্টমৰ্টেম কৰিব লাগে যিমান পৰামৰ্শ দিছিল আমিতো সব কৰিছো এটা পৰামৰ্শ দিয়া মানুহবিলাকে আকৌ আন্দোলন কৰিব খোজে কিন্তু তেওঁলোকৰ যদি কিবা কথা আছে জাষ্টিস সৌমিত্ৰ শইকীয়া আয়োগকহে জনাব লাগে আমাৰ প্ৰচেছন কি বিজেপিৰ প্ৰচেছন সিম্পল ন্যায়ৰ ওপৰত আমাৰ বিশ্বাস আছে এছআইটিয়ে পানী নখৰকা অভিযোগনামা দিয়ক আমাৰটো সিম্পল দুটা কথা আৰু ন্যায়টো তেনেকৈ পায় বেলেগ ধৰণেতো ন্যায় নাপায় গতিকে যিসকলে কৈ আছে ন্যায় লাগে মুখ্যমন্ত্ৰীও কৈ আছে ন্যায় লাগে মইতো জুবিন অনুৰাগী গতিকে আমি সকলোৱে কৈ আছো ন্যায় লাগে কিন্তু ন্যায় দিব কোনে যোনে
আদালতত ন্যায়াধীশৰ আসনখনত বহি আছে আৰু তাত অভিযোগনামা কোনে দিব এছআইটিয়ে দিব এছআইটিয়ে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে নিৰ্ধাৰিত সময়ৰ ওপৰত আমি অভিযোগনামা দিম এতিয়া দুই এজনে চিন্তা কৰি আছে যে যদি অভিযোগনামা দি দিয়ে এটোটো ডাঙৰ ঘটনা হ'ব ন্যায় পাই যাব হেকানে দুই এজনে এছআইটিক দিগদাৰি কৰিব চেষ্টা কৰি আছে যাতে জুবিনে ন্যায় নাপায় ইটো প্ৰশ্ন কৰে হিটো প্ৰশ্ন কৰে কোনবাই কয় সিবিআইক দিব লাগে অমুকক দিব লাগে কিছুমানে চেষ্টা কৰি আছে যাতে জুবিনে ন্যায় নাপায় কিন্তু মই জুবিনৰ প্ৰচণ্ড অনুৰাগী গতিকে মই ন্যায় দিয়াত ক্ষেত্ৰত মই কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নকৰো কাৰণ মই জুবিনৰ নতুন অনুৰাগী নহয় যিসকল জুবিনৰ নতুন অনুৰাগী হৈছে মৃত্যুৰ পিছত তেওঁলোকে ইয়াত বিধি পখালি দি আছে এটা আপোনালোকে চাওকচোন জুবিনৰ বোলে ধৰ্ম নাই জাতি নাই তাৰমানে জুবিন অসমীয়া নহয় নেকি জাতি নাই বুলি ক'লে তোতে অসমীয়াত্বটো হেৰাই যাব এই বাওপন্থী লোকসকলে কি উলিয়াই আছে মোৰ ধৰ্ম নাই মোৰ জাতি নাই মই মুক্ত তাৰমানে কি জুবিন অসমীয়া নহয় হিন্দুটোতো লৈয়ে গ'ল লগত এটা অসমীয়াটো লৈ যাব নেকি আপোনালোকে ধৰ্মটো মানি ললো ধৰ্ম নাই এটা জাতি নাই বুলিও কম নেকি জুবিন অসমীয়া হয় নে নহয় আপোনালোকে মানে নে নাই এটা জাতি নাই বুলি ক'লে তো তেওঁৰ অসমীয়াও নোহোৱা হৈ যাব কোনোবা অসমীয়া ৰেডি আছে এটো মানি লবৰ কাৰণে কাঞ্চনজংঘা সিনেমাৰ ডায়লগ লৈ এটা জুবিনক অসমীয়াও নোহোৱা কৰি দিব হিন্দু নোহোৱা কৰিলে এটা অসমীয়াও নোহোৱা কৰি দিব দুদিন পিছত মানুহে ক'ব এওঁতো ধৰ্মও নাই জাতিও নাই আজি কৈ আছে ধৰ্ম নাই কালি নেক্সট লাইনটোতো মানুহ যাব জাতি নাই বুলি গতিকে জুবিন এজন হিন্দু ধৰ্ম আছিল জুবিন এজন অসমীয়া তেওঁ জাতি আছিল দুইটা নাই বুলি কেনেকৈ ক'ব আপোনালোকে মোক কওকচোন গতিকে এই ধৰণে এছাম লোকে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে বাওপন্থী লোকসকলে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে গোটেই গাত শিৱৰ এটা মস্ত টেটু মোৰে নাই মুতকৈতো জুবিন বেছি ডাঙৰ শিৱ ভক্ত মোৰতো গাত একোৱে নাই জুবিনে ইমান ডাঙৰ শিৱৰ ফটো ৰাখি থৈ দিছে কয় ধৰ্ম নাই জুবিনে অসমীয়া অসমীয়া বুলি চিঞৰি থাকিলে কয় জাতি নাই কেনেকৈ হ'ব মোক কওকচোন সেইকাৰণে 30 দিন মই মতা নাছিলো এতিয়া প্ৰত্যেকটো কথাৰ আমি জবাব দিম আৰু মানুহেও গম পালে ফিল্ডত বিজেপিৰ মানুহ নলবাৰী মঙ্গলদৈ প্ৰমাণ কৰি দিলে যে জুবিনৰ অনুৰাগী বুলি ক'লে হাজাৰ হাজাৰ অকল বিজেপিয়ে আছে ওলাব পাৰে বিজেপিয়ে বাকি নাই বুলি মই কোৱা নাই কিন্তু আমি যে বিজেপি কতো ৰখাই দিব আমাক নোৱাৰে এটোতো আমি ৰাজপথত প্ৰমাণ কৰি দিলো যে বাওপন্থীৰ ওচৰত আমি নতি স্বীকাৰ নকৰো আৰু এইবিলাক ভাল মানুহে কৰি থকা নাই সব বাওপন্থী বিলাকে স্যার কোন আপুনি যিখিনি বাওপন্থী মানে নামবিলাক ভাল হয় মইতো স্পষ্টই মই কৈ থাকো এজনে এতিয়া আপোনালোকক স্পষ্ট কলে এটা দুখ পাব দেৱালীত বম ফুটুতে কষ্ট পালে কালি প্ৰেছ ক্লাবত সবে ধৰি বম ফুটাই দিলে আপোনালোকক ডাইৰেক্ট কলে আপোনালোকে বেয়া পাই যায় দাদা সিএমএ মাতি আনি আমাকে বেয়া কৈ কয় হয় নহয় দেৱালীত বম ফুটাওতে এজন এডিটৰে টিভি ষ্টুডিঅত বহি ইমান তালাফাল কৰিলে তাৰ খঙতে পিছদিনা সবে বুজাই দিলে এই অসমৰ অভিভাৱক কেনেকে কালি সেইখন পেপাৰৰে যেতিয়া মানুহ ইলেকশ্যনত জিকিলে তেৱে বজাই দিলে বম তাৰমানে আপোনালোকে নিজে চিন্তা কৰক যে জুবিনক লৈ কেনেকুৱা ধৰণৰ এটা হস্তিয়া পৰিবেশ এটা অসমত নিৰ্মাণ কৰা হৈছে প্ৰথম দিনাখন হুলস্থুল কিয় বম ফুটালে ভাল কথা ফুটাব নালাগে মইতো কৈছিলো অকল বৰপেটা মইতো বাকি একো কোৱাও নাছিলো ফুটালে কালি গৈ প্ৰেছ ক্লাবৰ ইলেকশ্যনত তেওঁলোকৰ মানুহ জিকিলে বোলে দিলে বম ফুট এটা হেতু কথা কলে ক'ব যে মুখ্যমন্ত্ৰীটো সাংবাদিক বিৰোধী হয় নহয় এটা মইতো মোৰো দুখ এটা মুখেদি ওলাই যায় সঁচা কথাবিলাক কি কম মই আৰু খবৰবিলাকো মোৰ তাতে আহি যায় বম ফুটুতেই মোলৈকে খবৰ পঠাই দিছে ফটোৰ সৈতে
যে প্ৰেছ ক্লাবত বম ফুটি আছে তাৰমানে অসমৰ মানুহক মানসিক সবে খালি হিন্দুৰ উৎসৱ কেইটাকে টাৰ্গেট কৰে আপোনালোকে চাব এইবোৰ মানুহে এদিনো বেলেগ উৎসৱৰ কথা নকব অকল আমাৰ উৎসৱ কেইটাৰ পিছতে লাগে হেতুৱে মোৰ দুখ লাগে ভাই আমাৰ মানুহে কিমান সন্মান দিছে দুৰ্গা পূজাৰ প্ৰত্যেকটো পূজা মণ্ডপত জুবিন গাৰ্গৰ ফটো কালী পূজা প্ৰত্যেকটো পূজা মণ্ডপৰ সন্মুখত জুবিন গাৰ্গৰ ফটো আমিয়ে জুবিনক সন্মান কৰি আছো আকৌ আমাকে দবাই থাকে এটো কেনেকে হ'ব পাৰে বোলে ধৰ্ম নাই জাতি নাই হাৰি এই অসমীয়াও নাই তাৰমানে এই অসমীয়াও নহয় হিন্দুও নহয় হ'ব পাৰে নেকি কওকচোন এখন সিনেমাৰ হেটো কাঞ্চনজংঘাৰ বিষয়ে কৈছে কাঞ্চনজংঘাৰ ধৰ্ম নাই এটো এটা শৃংগ হয় কাঞ্চনজংঘা জাতি নাই তেওঁ মুক্ত আকাশত আছে গতিকে মই মুক্ত কাঞ্চনজংঘাটোক গৈ পেলাই জুবিন গাৰ্গ বনাই দিলে এটো কাঞ্চনজংঘাৰে কথা কৈছে গতিকে এই কথাবিলাক আমি ইমান দিন কোৱা নাছিলো এটা লাহে লাহে ক'ব লাগিব নহলে সমাজখন বেলেগ লাইনত গুছি যাব নহয় দুখ লাগে নহয় জুবিনৰ সমাধিত গৈ এনেকে হাফৰত মদ ঢালি দিছে সাধা দিছে আৰে ফুল দিব লাগে গৈ পেলাই তানে 50 বছৰ পিছতো তাত যদি পৰম্পৰা হৈ যায় এটো যে সমাধিত এইটো সমাধিত আহিলে সাধাই দিব লাগে এইটো সমাধিত আহিলে মদেই দিব লাগে তেতিয়া মানুহেটো বিষ্ণু প্ৰসাদ জ্যোতি প্ৰসাদ ভূপেন হাজৰিকাৰ লগত কম্পাৰিজন কৰিব নহয় যে হেতু সমাধিত সাধা দিব নালাগে ইয়াত সাধা দিব লাগে তাতে মদ দিব নালাগে ইয়াতে মদ দিব লাগে কিন্তু আমাৰ ভিতৰত ক'ব পাৰো অলপ সলপ মদটো কেতিয়াবা ভূপেন দাইও খাইছিল কিন্তু হেতুটো তেওঁৰ পৰিচয় নহয় পৰিচয় হৈছে তেওঁৰ সংগীত পৰিচয় হৈছে তেওঁৰ শিল্প পৰিচয় হৈছে তেওঁৰ বহল মনটো আমি তাকহে সেলিব্ৰেট কৰিব লাগে বাচ্চাক মাকে লৈ গৈছে কি শিকাব লাগে যে এটো আমাৰ জুবিনদা ইয়াতে ফুল দিব লাগে মা পদক্ষিণ কৰি সেৱা কৰিব লাগে তাকে নকৰি আমি কি শিকাই আছো গতিকে এই যেটো এটা উদ্ভণ্ডালি হৈ আছে তাৰ পৰাটো পৰিবেশটো আমি বচাব লাগিব নহলে কালি টুৰিষ্ট এজন আহিলে সবেইটো এতিয়াটো অসমত জুনে আহে সবেইটো জুবিনৰ সমাধিত যাব খুজিব আৰু জুবিনৰ সমাধিত আমি সেইটো দেখুৱাম নেকি ৰাতি 2টা বজাত জুবিনৰ সমাধিত যাব নালাগে নহয় প্ৰয়োজনীয়তা আছে নেকি সূৰ্যৰ পোহৰ হয় 4টা বজাত 4টা বজাত আমি যাম ৰাতি 2টা বজাত 1টা বজাত 12:30 বজাত এটো কি সংস্কৃতি এটোটো নহব নহয় এটলিষ্ট মই মুখ্যমন্ত্ৰী থাকালে কেটো নহব ঠিক আছে বহুত বহুত ধন্যবাদ